কইনা থাকিব কিন্তু দৰা নাথাকে। কইনায়ে নিজৰ ডিঙিত নিজেই পিন্ধিব মংগলসূত্ৰ। পুৰোহিত আত্মীয় স্বজন বন্ধু বান্ধৱী সকলো থাকিব, নাথাকে কেৱল দৰা আৰু দৰাঘৰীয়া। বিয়াৰ পাছত কইনা অকলশৰে যাব হানিমুনলৈ। 11 জুনত অভিলেখ হ'ব ভাৰতত। এখন অদ্ভুত বিয়াৰ সাক্ষী হ'ব দেশবাসী। 24 বছৰীয়া শামা বিন্দুক লৈ ভাৰতবাসী। প্ৰতিগৰাকী নাগৰিকৰ জীয়াই থকাৰ অধিকাৰ আছে নিজে ভাল পোৱা ধৰণে। একক আৰু স্বতন্ত্ৰভাৱে থাকি ভাল পোৱা কাছামা বিন্দুৱে নিজৰ সৈতে বিবাহপাশত আবদ্ধ হ'ব 11 জুনত। विचार तो ये बचपन से मेरे दिमाग में था कि मुझे खुद के साथ शादी करनी है। मुकम्मल मैं अभी कर रही हूँ क्योंकि मुझे पहले पता नहीं था सोलोगेमी के कंसेप्ट के बारे में। तो जब मैं बड़ी हुई तो मैंने गूगल पे सर्च किया कैन यू मैरी योरसेल्फ, तो मुझे पता चला सोलोगेमी करके कोई एक चीज होती है जहाँ पे आप खुद की शादी खुद के साथ कर सकते हैं। পিতৃ মাতৃৰ সন্মতি সাপেক্ষে তেওঁলোকৰ আশীৰ্বাদ লৈ বিয়াৰ বাবে সাজু হৈছে বিন্দু। বৰোদাৰ এটা মন্দিৰত বিবাহপাশত আবদ্ধ হ'ব বিন্দু আৰু বিয়াৰ পাছতেই অকলশৰে গোৱালৈ মধুচন্দ্ৰিকালৈ যাব এইগৰাকী যুৱতী। মোৰ বিয়া হোৱাৰ ইচ্ছা নাই, কিন্তু কইনা হোৱাৰ মোৰ ইচ্ছা। আত্মবিবাহ হৈছে নিজৰ বাবে থকাৰ প্ৰতিশ্ৰুতি আৰু নিজৰ বাবে চৰ্তহীন প্ৰেম। সেয়েহে মই এই সিদ্ধান্ত লৈছো বুলি উল্লেখ কৰে বিন্দুৱে। বিন্দুৰ এই সিদ্ধান্তক একাংশই আদৰণি জনোৱাৰ বিপৰীতে একাংশই এয়া জনপ্ৰিয় হোৱাৰ লালসা বুলিহে অভিহিত কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ নাও।